নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ অসমীয়া ছাবজেক্টখন 17 ফেব্ৰুৱাৰী তাৰিখে আছে। তোমালোকক মই 16 ফেব্ৰুৱাৰী তাৰিখে এই ভিডিঅ'টো ইউটিউবত চেণ্ড কৰিলোঁ। তোমালোকে ভালদৰে চাবা আৰু মই কিছুমান 25, 30, 35 নম্বৰ কমন দিম, সেইবিলাক তোমালোকে ভালদৰে চাবা আৰু সেইবিলাক মেট্ৰিকত ৰিপিট হৈ থাকে। তাৰমানে আমাৰ বাৰতো আহিছিল, সেইবাবে মই ভাবিলোঁ তোমালোকৰ অলপমান সুবিধা হওক আৰু মেট্ৰিকটো যাতে ভাল হয়, সেইকাৰণে মই কেইটামান কমন দিওঁ, তোমালোকে ভালদৰে চোৱা। আৰু মই এতিয়া বৰ্তমান তোমালোকক প্ৰশ্নবিলাক দি দিম, কমন কি আহে, আৰু 1 ঘণ্টামান পিছত তোমালোকক এনচাৰবিলাকো মই তাত দি দিম। তোমালোকে নেক্সট ভিডিঅ'টো চাই ল'বা। তোমালোকে প্ৰথমতে চোৱা SSLC কমন 2025 অসমীয়া। ইয়াত আছে গ্ৰুপ এ। যিহেতু তোমালোকৰ অসমীয়াখনত দুটা গ্ৰুপ আছে, এটা হৈছে গ্ৰুপ এ, এটা হৈছে গ্ৰুপ বি। প্ৰথমতে তোমালোকক গ্ৰুপ এৰখিনি মই কমন দি লওঁ। এতিয়া চোৱা, তোমালোকৰ প্ৰথম গ্ৰুপ এৰ হৈছে বৰগীত। তোমালোকে গ্ৰুপ এৰ বৰগীতৰ মূল ভাৱটো চাবা, 2 নম্বৰ প্ৰশস্তি কবিতাটোৰ মূল ভাৱ চাবা, তৃতীয়তে দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ চাবা, আৰু 4 নম্বৰ মই অসমীয়া কবিতাটোৰ সাৰাংশ চাবা। তোমালোকক মই 100% এটা গেৰাণ্টি দিওঁ, এই 4টা যদি তোমালোকে চোৱা, তোমালোকৰ গ্ৰুপ এৰ এটা হ'লেও কমন পৰিব মেট্ৰিক পৰীক্ষাত। আৰু ইয়াত থাকিব 4 নম্বৰ, এটা প্ৰশ্নত থাকিব 4 নম্বৰ, যিকোনো এটা পৰিব। মই 4টা দিছোঁ, ইয়াৰ যিকোনো এটা পৰিবই, তোমালোকে ভালদৰে চাবা। আৰু নেক্সট আহিল ৰচনা। ইয়াত ৰচনা হায়েষ্ট আহি থকা কেইখনে মই দি দিছোঁ, আৰু বহুত কমনো পৰে। 10 নম্বৰকৈ এখন ৰচনাত 10 নম্বৰ কৰি আছে। 1 নম্বৰত আছে অসমৰ পৰ্যটন উদ্যোগ, 2 নম্বৰত আছে তোমাৰ প্ৰিয় গ্ৰন্থ, 3 নম্বৰত আছে বিজ্ঞানৰ অৱদান, 4 নম্বৰত আছে অসমৰ প্ৰাকৃতিক সম্পদ, 5 নম্বৰত আছে অসমৰ কুটিৰ শিল্প, 6 নম্বৰত আছে অসমৰ বানপানী, 7 নম্বৰত আছে বিজ্ঞানৰ অৱদান, 8 নম্বৰত আছে ছাত্ৰৰ কৰ্তব্য। মই আশা কৰিলোঁ, মই যিহেতু তোমালোকক বেছি ৰচনা দিয়া নাই, 8খন ৰচনা দিছোঁ মাত্ৰ, তোমালোকে এইকেইখনে ভালদৰে ট্ৰাই কৰি যোৱা। আৰু যিহেতু ৰচনাত 10 নম্বৰ থাকে, সেইবাবে তোমালোকে পেৰেগ্ৰাফ বাই পেৰেগ্ৰাফ লিখিবা, আৰু ভালদৰে যাতে বুজি পোৱাকৈ লিখা, যাতে টিচাৰজনে চাই পেলাই তোমালোকক ভাল নম্বৰ এটা দিব পাৰে। ইয়াত তোমালোকৰ ৰচনাত 10 নম্বৰ থাকিব, তোমালোকে এইকেইখন ভালদৰে চাবা। ইয়াৰ ভিতৰত মোৰ এটা সম্ভৱ কমন পৰিব, যিহেতু এইকেইখনে ৰিপিট হৈ থাকে। আৰু নেক্সট হৈছে গ্ৰুপ বি। গ্ৰুপ বিৰ তোমালোকৰ ইয়াত গ্ৰুপ বিত 4 নম্বৰ আছে। ইয়াত চাবা, ছন্দ যিকোনো দুটা লেখা, এনেকুৱা আহিব পাৰে, বা ছন্দৰ সূত্ৰ লিখি যিকোনো উদাহৰণ দিয়া। ইয়াত মই এই 9টা দি দিছোঁ। এই 9টাৰ ভিতৰত তোমালোকে যিকোনো দুটা লিখিব দিব মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতত। তোমালোকে 1 নম্বৰ পয়াৰ ছন্দটো চাই যাবা, 2 নম্বৰ দুলৰী ছন্দটো চাই যাবা, 3 নম্বৰ জ্যোতি ছন্দটো চাই যাবা, 4 নম্বৰ চৰণ ছন্দ চাই যাবা, 5 নম্বৰ ছবি ছন্দ চাই যাবা, 6 নম্বৰ ঝুমুৰা ছন্দ চাই যাবা, 7 নম্বৰ স্তৱক ছন্দ চাই যাবা, 8 নম্বৰ মাত্ৰা ছন্দ চাই যাবা, 9 নম্বৰ পূৰ্ব ছন্দ চাই যাবা। ময়ো মেট্ৰিক পৰীক্ষাত এইকেইটা মই চাই গৈছিলোঁ, আৰু ইয়াৰ ভিতৰত পয়াৰ আৰু ঝুমুৰাটো কমন পৰিছে। মই 4 নম্বৰ পাই গৈছোঁ। এটা ছন্দত 2 নম্বৰ কৰি থাকে, যিকোনো দুটা লিখিব দিব। তোমালোকে ভালদৰে চাবা আৰু এইকেইটা মুখস্থ কৰি যাবা, আৰু তোমালোকৰ এইকেইটা কমন পৰিব। অলৰেডি মই কিমান নম্বৰ কমন দিলোঁ তোমালোকক? 4 আৰু 10, 14, আৰু ইয়াৰ আছে 4, 18। অ'কে, তোমালোকক মুঠ মই 18 নম্বৰ কমন দিলোঁ, তোমালোকে ভালদৰে চাবা। আৰু নেক্সট মই পেপাৰত কিছুমান কমন দিম, কেনেকুৱা আহে, তোমালোকে সেইখিনি চাই লোৱা। এইখন হৈছে অসমীয়া কিতাপ 10ম শ্ৰেণীৰ। এতিয়া চাবা, মই কিছুমান তোমালোকক কমন দিম, তোমালোকে ভালদৰে চোৱা। তোমালোকৰ ইয়াত আছে চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। এইটো হৈছে বৰগীতৰ। তোমালোকৰ 1 নম্বৰৰ কেইটা তোমালোকে নোচোৱাকৈ নাযাবা, ভালদৰে চাই যাবা। ইয়াৰ ভিতৰত এটা বা দুটা কমন পৰিব। আৰু তোমালোকৰ বাক্যবিলাকো এৰি থৈ নাযাবা, বাক্যবিলাকো আহি যায়। আৰু বৰগীতৰ 4টা লক্ষণ, এই বৰগীতৰ 4টা লক্ষণটো প্ৰায় আহে। এইবাৰ আহিল জিকিৰ। জিকিৰৰ 1 নম্বৰ কেইটা তোমালোকে ভালদৰে চাই যাবা। আৰু তোমালোকৰ এইটো ভাৱ বিশ্লেষণ কৰাটো প্ৰায় আহিয়ে থাকে, তোমালোকে ভালদৰে চাই যাবা।
আৰু তোমালোক এটাই কথা কওঁ, তোমালোকে কিতাপত যি তোমালোকৰ লেচন আছে তোমালোকে ব্যাখ্যাকেইটা এৰি নাযাবা, ব্যাখ্যাকেইটা ভালদৰে চাই যাবা। আৰু এইটো লেচন হৈছে মই অসমীয়া কবি এইটোৰ তোমালোকক কমন দিওঁ। ইয়া চোৱা, 1 নম্বৰ কেইটা এৰি নাযাবা আৰু এইকেইটা হাইয়েষ্ট কমন, মই লাল চিন দি থৈ দিছোঁ, তোমালোকে ভালদৰে চাই যাবা এইকেইটা। আৰু এই দুটা কমন 11, 12টো মই অসমীয়া কবিতা সাৰাংশ মই যিহেতু প্ৰথমতে দিয়ে থৈ দিছোঁ। এইটো হৈছে উদ্যোগী হও আহা, ইয়াৰ পৰা 5 নম্বৰ নে 6 নম্বৰ আহে লং কুৱেশ্যন। ইয়াত চোৱা 1 নম্বৰ কেইটাটো চাবাই, আৰু এইকেইটা উদ্যোগী পুৰুষ সিংহাৰ সমান এলেহুৱা কাপ আৰু নিচান, এইকেইটাও ভালদৰে চাই যাবা। ক খ গ ঘ ঙ এইকেইটা ভালদৰে চাই যাবা, কমন পৰিব। এইটো হৈছে থৰ জাৰ থৰ ভাই, তোমালোকে 1 2 3 4 5 নম্বৰটো চাই যাবা আৰু ভালদৰে লিখিবা। এতিয়া মই তোমালোকক কমন দিলোঁ, আৰু কেইমিনিটমান পিছত তোমালোকৰ এটা নতুন ভিডিঅ' আপলোড হ'ব, তোমালোকে ভালদৰে চাবা। তাত তোমালোকৰ উত্তৰবিলাক দিয়া থাকিব। এতিয়া মই প্ৰশ্নবিলাক দি থৈ দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ বন্ধুসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকৰো সহায় হয়। ধন্যবাদ।